Welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে জনাইছো স্বাগতম। সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি হৈছে মাঘৰ বিহু আৰু কালি আছিলে উৰুকা। কালি আমাৰ তেনেধৰণে খানা খোৱা নহ'লে ব্লগ বনাইছোঁ, আপোনালোকে চাব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংক দি দিম আৰু কমেণ্টতো দি দিম, আপোনালোকে চাব। মিনি ব্লগ বনাইছিলোঁ আৰু আজি আমাৰ এতিয়া বিহু দিনাখন আজি আমাৰ খানা খোৱা হৈছে, সকলোৱে মিলি খাম। চ' বহুত বেছি ভাল লাগিব, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই যাব। ৰাতিপুৱাৰ পৰা একদম পূৰা আমি লিষ্ট বনাই মেলি ৰেডি আৰু এতিয়া আপোনালোকক কি যা যোগাৰ হৈছে সকলোবোৰ এটা এটাকৈ দেখুৱাম। চ' ভিডিঅ'টো বলক আৰম্ভ কৰি দিছোঁ আৰু এতিয়াৰ পৰা। আৰু এয়া আমাৰ ঘৰতে স্কিনবিলাক দি দিয়া হৈছে, আপোনালোককো অকণমান দেখুৱাই দিছোঁ। এয়া এইফালে চৌকা খান্দিছেহে, পূৰা একদম এইফালে দুটা চৌকা খান্দিছে আৰু কি বনাব কি কৰিব সকলোবোৰ দেখুৱাম। এইবিলাক বাচন চাচন চব আনি ৰেডি। এইফালে মানুহ ৰেডি, এইবিলাক খুৰী বৰমাহঁত আছে, এয়া বাসৈ বা, এয়া আমাৰ ৰখি আছে আৰু এইফালে মন দাদা, সকলোকে দেখুৱাই দিছোঁ। এইবিলাক বজাৰ কৰি আমি আনি থৈছোঁহে। তাৰপিছত এতিয়া কি মানে বনোৱা হয়, কি কৰা হয় সকলোবোৰ দেখুৱাম। আৰু এয়া প্ৰথমতে এতিয়া বইল মানে দালিখিনি প্ৰথমতে বনাই লোৱা হৈছে আৰু এয়া সকলোৱে মিলি বনাইছে। এইফালে পূৰা মাংস ৰেডি, এয়া মাংস আৰু এইফালে দুটা মাংস আছে আৰু এইফালে আগফালে পূৰা আমি গান লগাই থৈ দিছোঁ, কিন্তু কপিৰাইট ক্লেইম আহিবৰ সেইকাৰণে মই গানকেইটা দিয়া নাই। আৰু এয়া আমি সকলো আপোনালোকক এটা ভিডিঅ' কৰি দিলোঁ আৰু এয়া খানা বনাবলৈ একদম পূৰা লাগি গৈছে সকলো। এইফালে বস্তু পাতি যোগাৰো দি আছে আৰু এইফালে চাহ হৈ গ'ল, চাহ পিঠা সকলোৱে খাবলৈ লাগি গৈছে। আৰু এইফালে আমাৰ দিছে চুঙাত দিয়া মাংস আৰু এইফালে আমাৰ মাংস বনাই আছে আৰু চুঙাত দিয়া মাংসখিনি এতিয়া হ'ব আৰু ধুনীয়াকৈ দি দিয়া হৈছে। এইফালে সকলোৱে বনাই আছে মিলিজুলি, ভাল লাগিছে। বাপে বলে মাইকে বুঢ়ী হলি রে, বেটা তো জওয়ান হলো কি ভাবছি রে। তাৰপিছত আমি বহুত চবেই নাচিলোঁ। তাৰপিছত এতিয়া আমি জুইৰ ওচৰতে বহি মন দাদাৰ গান উপভোগ কৰিছোঁ, আপোনালোককো শুনাইছোঁ। আৰু এয়া হৈছে আমাৰ চুঙাত দিয়া মাংস। এয়া প্ৰথমতে আমি অকণমান চবেই খাই লৈছোঁ। এইফালে এতিয়া আমাৰ খোৱা বস্তু ৰেডি হৈ গ'ল। এইফালে মাংস বিলাই দিছে, এইফালে বনাইছে চালাড আৰু আমি চুঙাত দিয়া মাংস খালোঁ। এতিয়া ভাতৰ লগত খাবলৈ এয়া 3টা কাটিছে। এয়া আমাৰ ভাত ৰেডি, মাংসও আছিলে চুঙাত দিয়া, সেয়া দেখুৱাবলৈ পাহৰিলোঁ। সকলো খাবলৈ বহি গ'লোঁ আমি। সেইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।